মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলো ঘৰতে ভালে আছা? খেলা ধূলা কৰিছা? পঢ়া শুনা কৰিছা? ঠিক আছে। আজি মই তোমালোকৰ ওচৰত সমাজ বিজ্ঞানৰ সপ্তম শ্ৰেণীৰ কাৰণে সমাজ বিজ্ঞানৰ আমাৰ চৌপাশৰ বজাৰ বুলি পাঠটো আগবঢ়াম। বজাৰ বুলি ক'লে আমি কি বুজো বাৰু? বজাৰলৈতো আমি সকলো যাওঁনে? বজাৰ হৈছে সামগ্ৰীৰ বা সেৱাৰ বাবে মুদ্ৰাৰ বিনিময়ত কিনা বেচা কৰা এটা ব্যৱস্থা। এতিয়া এই পাঠটোত আমি আৰু আন কিছুমান কথা আলোচনা কৰিম, যেনে দৈনিক বজাৰ কি, সাপ্তাহিক বজাৰ কি, অৰ্ধ সাপ্তাহিক বজাৰ কি, বিনিময় প্ৰথা কি ইত্যাদি ইত্যাদি। যেনেকৈ দৈনিক বজাৰত আমি দৈনিক বজাৰৰ পৰা আমি কি সুবিধা পাওঁ? দৈনিক বজাৰত আমি সহজতে লগা সকলো বস্তু কিনিবলৈ পাওঁ আৰু এই বজাৰত সপ্তাহটোৰ প্ৰায় সকলো দিনতে দৈনিক বজাৰ খোলা থাকে। ইয়াত আমাৰ নিত্য প্ৰয়োজনীয় সকলোবোৰ বস্তু সহজে কিনিব পাৰি। গ্ৰাহকে নিজৰ সুবিধা মতে এইবোৰ ক্ৰয় কৰিব পাৰে। আনহাতে বিনিময় প্ৰথা বুলি ক'লে কি বুজো? আমি সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা প্ৰথাটোকে কোৱা হয় বিনিময় প্ৰথা। এই বিনিময় প্ৰথা ক'ত চলি আছে? জোনবিল মেলা। জোনবিল মেলা ক'ত বহে? মৰিগাঁৱৰ জাগিৰোডত এই জোনবিল মেলা বহে বছৰত, আৰু তাত তিৱা জনগোষ্ঠীৰ ৰজাই বছৰটোৰ কাৰণে এই জোনবিল মেলাৰ জৰিয়তে কৰ সংগ্ৰহ কৰে। ঠিক আছে, ইমানখিনিলৈকে বুজি পাইছা? তাৰপিছত আহি গ'ল খুচুৰা বিক্ৰেতা, পাইকাৰী বিক্ৰেতা। আমি যিবোৰ বস্তু সচৰাচৰ কিনো, অলপ বেছি দামতে কিনিবলগীয়া হয়, সেইবোৰ আমি খুচুৰা বিক্ৰেতাৰ পৰা কিনো। আৰু খুচুৰা বিক্ৰেতাসকলে ক'ৰ পৰা কিনে? পাইকাৰী বিক্ৰেতাৰ পৰা। পাইকাৰী বিক্ৰেতাই ক'ৰ পৰা বস্তুবোৰ আনে? তেওঁলোকে যোনসকলে খেতি কৰে, যোনসকলে উৎপাদনকাৰী, তেওঁলোকৰ পৰা পাইকাৰী বিক্ৰেতাসকলে বস্তু আনে পাইকাৰী দামত, আৰু তেওঁলোকে খুচুৰা বিক্ৰেতাক সেইবোৰ বস্তু বিক্ৰী কৰে খুচুৰা দামত। তাৰ পৰা আমাৰ গ্ৰাহকসকললৈ আহে। এইটোৱে হৈছে বজাৰ শৃংখল। মই ইয়াত তোমালোকক এটা চিত্ৰৰ যোগেদি দেখুৱাইছো বজাৰ শৃংখল। উৎপাদনকাৰীৰ পৰা বস্তুটো আহে পাইকাৰী বিক্ৰেতালৈ পাইকাৰী দামত, তাৰপিছত খুচুৰা বিক্ৰেতালৈ আহে খুচুৰা দামত, আনহাতে শেষত আমি গ্ৰাহকসকলে সেইবোৰ বস্তু ক্ৰয় কৰি উপভোগ কৰোঁ। এতিয়া দৈনিক বজাৰৰ কথা আমি ইতিমধ্যে আলোচনা কৰিলো। তাৰপিছত আকৌ এটা আলোচনা কৰো স্থায়ী বজাৰ। স্থায়ী বজাৰনো কি? স্থায়ী বজাৰ হৈছে এটা স্থায়ী ঠাইত, এখন স্থায়ী ঠাইত, স্থায়ী ঘৰত যি বজাৰ বহে সেই বজাৰক স্থায়ী বজাৰ বুলি কয়। এই স্থায়ী বজাৰবোৰ সপ্তাহত প্ৰায় দিনতে খোলাই থাকে, এটা দিনত বন্ধ থাকে। আৰু স্থায়ী বজাৰত যিবোৰ বস্তু সাধাৰণতে আমাৰ প্ৰয়োজন সকলো বস্তুৱেই থাকে। তাৰ উপৰি আছে সাপ্তাহিক বজাৰ আৰু অৰ্ধ সাপ্তাহিক বজাৰ। সাপ্তাহিক বজাৰ সপ্তাহৰ এটা দিনত হয়, অৰ্ধ সাপ্তাহিক বজাৰ তেনেকৈ সপ্তাহত দুবাৰকৈ হ'ব পাৰে। সাপ্তাহিক বজাৰৰ বা অৰ্ধ সাপ্তাহিক বজাৰৰ যিবোৰ ঘৰত বহে সেইবোৰ স্থায়ী নহয়। তাত আমি সকলো বস্তু কিছু স্থায়ী বজাৰৰ বা দৈনিক বজাৰতকৈ সস্তাত কিনিবলৈ পাওঁ। কি কাৰণে? উৎপাদনকাৰীসকলে নিজে আহি বা তেওঁলোকৰ পৰা কোনোবা পাইকাৰী বিক্ৰেতাই হওক অলপ কম দামত কিনি আহি আমাক কম দামতে বিক্ৰী কৰে, যিহেতু অলপ বেছি অনুপাতত কিনে। আৰু উৎপাদনকাৰীসকলে আহি গাঁৱৰ পৰা জেনেৰেলি সাধাৰণতে মানুহসকলে আহি খেতিয়কসকলে আহি ইয়াত বজাৰত বহেহি, বিক্ৰী কৰে সামগ্ৰীবোৰ। আমাৰ প্ৰয়োজনীয় সকলো বস্তুৱেই পায়। হাঁহ কুকুৰা ছাগলীৰ পৰা আদি কৰি শাক পাচলি সকলো বস্তুৱেই তাত সাপ্তাহিক বজাৰত পায়। কিছু কম দামত পাওঁ, কাৰণ তেওঁলোকে বিজুলী বাতিৰ বা তেওঁলোকে কোনো বেলেগ কৰ্মীও ৰাখিবলগীয়া নহয় বিক্ৰী কৰিবৰ কাৰণে। সেইকাৰণে কিছু সস্তাতে বস্তু দিব পাৰে আৰু অলপ বেছি পৰিমাণত আনে। সেইকাৰণে সাপ্তাহিক বজাৰত
যথেষ্ট ভিৰ দেখা যায়, কাৰণ মানুহসকলে আমাৰ গ্ৰাহকসকলে কম দামত বৰ সতেজ ভাল বস্তু কিনিবলৈ পায়। তাৰোপৰি আৰু এটা কথা আছে, শ্বপিং কমপ্লেক্স, শ্বপিং মল। তোমালোকে আজিকালি এইকেইটা শব্দ শুনিছাই নিশ্চয়। শ্বপিং কমপ্লেক্সত কি হয়, কেইবাখনো দোকান এটা ঘৰত, এটা ডাঙৰ ঘৰত থাকে, কেইবাখনো দোকান থাকে, বিভিন্ন ধৰণৰ সামগ্ৰী তাত ধুনীয়াকৈ সজাই থোৱা থাকে, আৰু সেই দোকানবোৰৰ স্বত্বাধিকাৰী বেলেগ বেলেগ থাকে। আনহাতে শ্বপিং মলত স্বত্বাধিকাৰী এজনী থাকিব পাৰে বা কেইবাজনো থাকিব পাৰে। তাতো বস্তুবোৰ খুব সুন্দৰভাৱে সজাই থোৱা থাকে বিভিন্ন ৰুমত। এইদৰে আমি বিভিন্ন ধৰণৰ বজাৰ দেখিবলৈ পাওঁ। আৰু তাৰোপৰি আৰু এটা কথা আহে, হকাৰ বুলি যিবোৰ কওঁ, ফেৰীৱালা, তেনেকুৱা এটা শব্দও আমি বজাৰৰ লগত জড়িত। এই ফেৰীৱালাবোৰে বিভিন্ন ধৰণৰ বস্তু ঘৰে ঘৰে বিক্ৰী কৰে, ফল মূল বিক্ৰী কৰে, শাক পাচলি বিক্ৰী কৰে, পেপাৰ বিক্ৰী কৰে। তেওঁলোকে ঘৰে ঘৰে আহি বিক্ৰী কৰে। আৰু সেই হকাৰসকল বা ফেৰীৱালাসকলো আমাৰ বজাৰৰ এক অবিচ্ছেদ্য অংগ। ইয়াৰ উপৰিও বজাৰৰ লগত জড়িত আন আৰু কিছু কিছু কথা আছে, যেনে খুচুৰা দাম কি, পাইকাৰী দাম কি। যিহেতু খুচুৰা ব্যৱসায়ীসকলে যি ঠাইত বস্তু বিক্ৰী কৰে সেইখন খুচুৰা বজাৰ বুলি কোৱা হয়, আৰু খুচুৰা দামত বিক্ৰী কৰে। আনহাতে পাইকাৰী বেপাৰীসকলে যি ঠাইত বিক্ৰী কৰে তাক পাইকাৰী বজাৰ বুলি কোৱা হয়, আৰু পাইকাৰী দামত বিক্ৰী কৰে বস্তুবোৰ। আনহাতে আমি দৰদাম বুলিলে কি বুজো, এটা সামগ্ৰীৰ ক্ৰয়ৰ বাবদ যি আমি মূল্য বা টকা পইচাৰ আদান প্ৰদান কৰোঁ, তাকে বস্তুটোৰ দাম বা দৰ বুলি কোৱা হয়। ইমানকে কৈ তোমালোকক আজিৰ পাঠটো মই সমাপ্ত কৰিবলৈ লৈছো। তোমালোকে যদি এই কথাখিনি উপৰিও আৰু কিবা মনলৈ প্ৰশ্ন আহে মোক সুধিব পাৰা, ফোনৰ যোগেও সুধিব পাৰা বা লিখি পেলাইও সুধিব পাৰা। আৰু তোমালোকক মই এনেকৈ আন ভিডিঅ' দি যাম। তোমালোকৰ প্ৰশ্নবোৰ যিবোৰ আছে সেইবোৰ উত্তৰ দি যাবলৈ মনৰ যি খোকোজা আছে দূৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।